ঋষামুনি আখতাৰৰ কথাৰে প্ৰেম মানেইটো প্ৰাপ্তি নহয়, প্ৰেম মানেইটো প্ৰাপ্তি নহয়, প্ৰেম মানেইটো বিবাহ নহয়। সেয়াতো তুমি শিকালা মোক, আৰু ভাল পোৱাটো তোমাৰ একোৱেই ভুল নাছিল, মাথো ভুল আছিল মোৰ তোমাক চকু মুদি বিশ্বাস কৰাটো, হিয়া উজাৰি ভাল পোৱাটো। মই চুই চাব বিচাৰিছিলোঁ তোমাৰ হাঁহিৰ আঁৰৰ বিশাল পৃথিৱীখনক, সেইবাবেই তোমাৰ ওচৰত বাৰে বাৰে লঞ্চিত হৈও নিজকে প্ৰতিজ্ঞা কৰিছিলোঁ জোনাক হৈ আঁতৰাই দিম। তোমাৰ হৃদয়ৰ অমাৱস্যাৰ দৰে এন্ধাৰ হৈ থকা বিষাদবোৰ হয় সলনি হ'ব ধৰিছোঁ মই, সলনি হ'ব ধৰিছে মোৰ অনুভৱবোৰ, য'ত কিঞ্চিত পৰিমাণো নাই তোমাক পোৱাৰ হেঁপাহবোৰ। নাজানো আবেগেৰে নে বিবেগেৰে কোৱা একপক্ষীয়ভাৱে যে জীয়াই ৰাখিছোঁ মোক তোমাৰ প্ৰেমত, মই হীনতাৰ অনুভৱে আঘাত দিয়ে তোমাৰ প্ৰাণত। পাৰা যদি মোক মুক্তি কৰি দিয়া তোমাৰ জীৱনৰ আধৰুৱা ডায়েৰীৰ পৃষ্ঠাবোৰৰ পৰা, মোক আঁতৰাই দিয়া তোমাৰ অপ্ৰাপ্তিৰ বান্ধোনৰ পৰা। মইতো কেতিয়াবাই মুক্তি দিছোঁ তোমাক মোৰ স্নেহৰ এনাজৰীৰ পৰা, তোমাক লৈ ৰচা সপোনবোৰক কাহানি বাই সমাধিস্থ কৰিলোঁ মোৰ জীৱনৰ পৰা।